আমাৰ যিটো এটা এফআইআৰ লজ হৈছিলে, আমাক ইনফৰমেশ্যন দিছিলে, তাতে ঘটনাটো অলপ পুৰণি, মানে যোৱা 2022 চনৰ আগষ্ট মাহত মেৰাপানী অঞ্চলৰ এজনী নাবালিকা ছোৱালী, তেওঁৰ সম্বন্ধীয় মানে মোমায়েকৰ ঘৰ য'ত বিলগাঁৱৰ উৰিয়ামঘাট পিএছ থানা আণ্ডাৰৰ বিলগাঁও, 1 নং বিলগাঁও, তাত লাচিত গাঁৱৰ ওচৰতে, তাতে তেওঁ আহিছিলে ফুৰিবলৈ। তাৰপিছত তাৰপিছতে তেওঁ কিছুদিন থকাৰ পিছতে একেখন গাঁৱৰে এখন ঘৰত তেওঁ মানে ধান কাটাৰ কাম কৰিছিলে, সহায় কৰি দিছিলে। আৰু সেইকাৰণে সেই সূত্ৰে সেই মানুহ ঘৰত প্ৰায় ছমাহৰ ওপৰত তেওঁ তাত আছিলে। ফেব্ৰুৱাৰী মাহলৈকে আছিলে, এই আগষ্ট ছেপ্টেম্বৰ মানৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে আছিলে। এই মানুহজনৰ নাম হৈছিলে শ্ৰী তেলেছফাৰ টেটে। তেওঁৰ ঘৰ নম্বৰ 1 লাচিত গাঁও, একদম মিলগাঁৱৰ ওচৰতে। আৰু এতিয়া হেৰি হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত যেতিয়া ছোৱালীজনী ঘূৰি গ'ল ঘৰলৈ, যেতিয়া এফআইআৰ তেতিয়া তেওঁ অলপ মন মাৰি থকা বা এনেকুৱা ধৰণৰ থকা গম পালে তেওঁৰ নিজৰ মাকে। তাৰপিছত যে মাকে সোধা পোছা ভালকে কৰোঁতে দুদিনমান আগতে একদম তাই স্বীকাৰ কৰিছিল, কথাখিনি খুলি পেলাই ক'লে যে তেওঁক মানে ছেক্সুৱেল এছল্ট কৰা হৈছিলে, ধৰ্ষণ কৰা হৈছিলে। এই যাৰ ঘৰত তেওঁ ধান কাটিবলৈ কাৰণে আছিলে, তাৰ শ্ৰী তেলেছফাৰ টেটে, 49 ইয়াৰ্ছ। তেওঁ তেওঁক শাৰীৰিক তেনেকুৱা ধৰণৰ নিৰ্যাতন চলাইছিলে। লগতে তেওঁৰ ল'ৰা, তেওঁৰ নাম হৈছে জন ক্ৰুজ লাকৰা, 24 ইয়াৰ্ছ। তেওঁ এই নিৰ্যাতন চলাইছিলে। আৰু সেই সূত্ৰে আমি গম পোৱাৰ লগে লগে আমাৰ কেছটো ৰেজিষ্টাৰ কৰা হ'ল। আৰু যিজন আছামী 2জন নাম দিয়া হৈছিলে এফআইআৰখনত, বা যি ষ্টেটমেণ্টত দিয়া হৈছিলে ভিক্টিমৰ, তেওঁলোককে পিক আপ কৰা হ'ল, এপ্ৰিহেণ্ড কৰা হৈছে। তেওঁলোকক এৰেষ্ট কৰি পেলাই আজি ফৰৱাৰ্ড কৰা হৈছে, জেল হাজতলৈ পঠোৱা হৈছে এপিয়াৰেঞ্চৰ বাবে। তাৰ লগতে আমাৰ বাকী যি যাৱতীয় কাম আছিলে, মেডিকেল এক্সামিনেশ্যনৰ কাম চলি আছে নাবালিকা ছোৱালীগৰাকী। আৰু তাত এটা উল্লেখযোগ্য ঘটনা যে নিৰ্যাতন চলোৱা প্ৰেগনেঞ্চি এটা এতিয়া বৰ্তমান আনুমানিক এফআইআৰখনত 6 মাহৰ যদি দিছে, যদিও এটা মেডিকেল এক্সামিনেশ্যনত গম পোৱা যাব কিমান হেৰি আছে। সেইখিনি এটা এক্সামিনেশ্যন কৰি আছে। প্ৰেগনেঞ্চি তেওঁৰ প্ৰথম ইনভেষ্টিগেশ্যনত পোৱা গৈছে, তেওঁৰ আছে। আৰু এতিয়া কাৰণ ইয়াৰ লগত এইকেইজনে মূল একিউজ ধৰা হৈছে, তেলেছফাৰ টেটে, 49 ইয়াৰ্ছ, আৰু জন ক্ৰুজ লাকৰা, 24 ইয়াৰ্ছ।